মা কসম কোনে পাতা পাই মোক হেমলেট বহুত দেৰি হৈ গৈছে বিশ্বকৰ্মা বাবা আইও সদায় ফাৰামৰ সদায় বাকী এনেকে হ'লে কেনেকে চলিমে জীৱনটো সদায় নষ্ট হৈ যাব কেতিয়াবা ইটোৰ লগতে মাৰি লৈ মই নিজে মাথা চাথা ফাটাই ল'ম কি যে দিন বোলে হেমলেট পিন্ধিব লগা হৈ গ'ল উপায় নাই এনেকে পিন্ধাই লাগিব মালটো কি মাৰব লাগিব টেনশ্যন ফ্ৰী হৈ যাব লাগিব বেল মাৰি 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 ৰিক্সা ৰচোন কিনো এইটো দেখোন আমাৰ কেন্দেৰা ৰিক্সা আলা তই দেখোন কি কৰি হে ক'তনো গৈছিলি পিছে মই একফালে ফুৰবা গৈছিলো হয় নেকি একদম ভৰি দুখন বিষ হৈছে মই যাব পৰা নাই ঘৰক লগে কেন কি কৰবি এই তই এটা কাম কৰবি না কচোন মোক এইখিনি ঘৰত থৈ আহিবি নেকি ঘৰত কি তোক চন্দ্ৰ থবা যাম তোৰ কাৰণে মই ৰাজি আছো নহয় পিছে তোক কিন্তু মই 1 টকাও দিবা নোৱাৰো কি 1 টকাও হাতত নাই পইচা নালগে নহয় পইচা কি লাগে মৰমতে কিবা এটা দিলে হ'লে চোৱান মৰমতেনো কি দিম মানে ঘৰত যাই চাহ খাই আহিবি বল চাহ নহয় আজি চান্স পাইছো ইটা দিলে হ'ব এনে কৈছো সঁচা কোৱা নহয় এনে কৈছো একলা কথা নকবি তই ঠিকে কৈছা জানো তই ইটা নিবি না মোক লৈ যাম দে তই এতে কি কিনছা মই টিভি দেখা পাইছো নহয় আজিকালি পুলিচ বিলাকে যে কিবা বোলে কিবা মটৰচাইকেল চলালে বা ৰিক্সা চলালিয়ে হেমলেট পিন্ধিব লাগে তামাম ধৰে পইচা খাই নহয় সেইকাৰণে মই একদম মই নিজে আগতীয়াকে সাজু হৈছো তাৰ মানে মোৰ 2টা মুৰ্গী আছিল বিক্ৰী কৰিলে হেমলেট এটা কিনি আনিছো মই আজি প্ৰথম পিছু মই খাতৰা হেমলেট ভাল লাগছে দে ভাল লাগছি না তোকো ভাল লাগছে হয় নেকি মোৰ ৰিক্সা ভাল লাগছে সব ভাল লাগছে দেৰি নকৰো বহু না বহ মোক নিবা পারবি না মই নাজানো চাকা কেইটাহে জানে বহুত আরাম লাগব দে আজি জীৱনত এনেকা ডাঙৰ চিলিণ্ডাৰ উঠাই পাইছো বলে যাই না নাযাবা ইমান ওজন আছে কি খাৱা যাহে ইমান ওজন আছে মানুহ মৰি যাব আইও লাহে লাহে চলৈছা জৰে চল লাহে মানে তোৰ ইমান কালভাৰ নিচিনা দেহা কেনকে হল উইলাৰ মুৰ্গী বেছি খাৱ নেকি কিনো কৈ থাকায় ভালকে চল তই আৰাম পাইছা মইহে জানো কি হৈছে তোৰ নিচিনা মানুহ উঠাব লাগে চলৈছা ভালকে নচল কিয় নৰম যে অলপ ৰেষ্ট লম কেন্দেৰা কি হৈছে তোৰ অলপ ৰেষ্ট লৈছো কি হল নো জীৱনত আজি এনেকা উঠে পাইছো ইমান ওজন বস্তু হাওঁফাওঁটো ফাটো ফাটো হৈ গৈছে মোৰ তই নাম তোৰ দ্বাৰা একো নহয় মই চলে যাওঁ ৰাতিপুৱা ভাত খাওঁ নে নহয় মালে খাই আছিলো মই সেইকাৰণে এনেকা হৈছে অলপ 1 ঘণ্টামান ৰেষ্ট লওঁ তই নাম মই চলাম কি কৈছা দে তই নাম কিয় নামচোন কিয়নো মই চলাম নাম কি কথা কৈছা তই মাৰা খুব নেকি মোক ভাল কথাই কৈছো দে ছোৱালী মানুহ ৰিক্সা চলাই গোটেই মানুহৰ মান খেৰাবি মোৰ কোন বিধানত লেখা আছে কোনখন শাস্ত্ৰত লেখা আছে ছোৱালী মানুহ ৰিক্সা চলাব নৰে বুলি কেছটো দেখোন উল্টা হ'ব পুৰুষৰ ওপৰত নাৰী অত্যাচাৰ হৈ যাব একো অত্যাচাৰ নহয় তই উঠ মই চলাম হয় নেকি তোৰ দ্বাৰাই আৰু একো কাম নহয় কাকৰে গম পালে মাৰব নেকি নামৰে যি কব লাগে মই কম হবুদে বেছি আজি বুলিহে ৰখা পাইছো দে নাম মা কচম পাৰবি না মাৰবি ভয় লাগে নহয় পাৰবা লাগব দে অলি আৰু হ'ব না আৰাম খাবা ৰিক্সাত বসলো তই এটা চলাবা নৰা উঠ তোৰ যিহে বুদ্ধি থানো ভৰাল নিচিনা বুদ্ধি উঠে কথা কৈ থাকা পাৰবি না পিছে ভাঙি পেলাব পাৰছা তই ৰিক্সা চলোৱা অভ্যাস আছে তো অলপ ৰেষ্ট লৈ যাম মই পিছে ভালকে ধৰি ল গা পা নুধে নেকি গাটো টিঙা টিঙা বাছ ওলাইছি বদনাম দিবা আহিছে তই নিজে কেইদিন গা ধোৱা নাই তাৰ নাই পাত্তা তাকেইতো তই মোৰ পিঠিখান তচক বুলি ভাবছা নেকি আজিহে আৰাম পাইছো এনেকে তই আৰাম কৰছা উপায় নাই হৈছা না
বুজাইছা না তই মোৰটো মাথাটো ঘূৰাইছে ল' প্ৰেছাৰ হৈছে গম পাইছো গুচয়ে হা ইমান মদৰ বা চলছে মধৰ পৰা পুৱাই পাই গিলি গিলি আহে খুচি খাৱা নাই দুই বুটালে খাইছো বাপৰে বাপ